শিল্পৰ এজন নীৰৱ সাধক হৰিপ্ৰসন্ন শইকীয়া। চিত্ৰশিল্পী, ভাস্কৰ, কবি হৰিপ্ৰসন্ন শইকীয়াই যোৱা প্ৰায় ৩টা দশক ধৰি নিৰবিচ্ছিন্নভাৱে শিল্প সাধনা কৰি আহিছে। লখিমপুৰ জিলাৰ বিহপুৰীয়া কাচিকটা গাঁও শিল্পী হৰিপ্ৰসন্ন শইকীয়াৰ স্থায়ী ঠিকনা। ঘৰতে চিত্ৰকল্প নামেৰে এটা ষ্টুডিঅ' খুলি হৰিপ্ৰসন্ন শইকীয়াই শিল্প সাধনা কৰি আহিছে। ৰাজ্যৰ লগতে দেশৰ কেইবাটাও ঠাইত আয়োজিত চিত্ৰ তথা ভাস্কৰ্যৰ প্ৰদৰ্শনীত শ্ৰী শইকীয়াৰ চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শিত হৈছে। এগৰাকী কবি হিচাপেও হৰিপ্ৰসন্ন শইকীয়াৰ বিশেষ খ্যাতি আছে। প্ৰান্তিককে ধৰি কেইবাখনো আলোচনীত হৰিপ্ৰসন্ন শইকীয়াৰ প্ৰকাশিত কবিতাই বিশেষ চৰ্চা লাভ কৰিছিল। সৰুৰে পৰাই শিল্পৰ চৰ্চা কৰা হৰিপ্ৰসন্ন শইকীয়াই কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত অন্য কোনো চিন্তা নকৰি শিল্প সাধনাৰে আগবাঢ়ি যোৱাৰ সপোন বুকুত বান্ধি ঢাপলি মেলিছিল গুৱাহাটীলৈ। ভাস্কৰ্য শিল্পক মূল বিষয় হিচাপে লৈ হৰিপ্ৰসন্ন শইকীয়াই 1997 চনত প্ৰথম বিভাগত চাৰুকলাৰ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছৰ পৰা আৰু ত্বৰান্বিত হয় হৰিপ্ৰসন্ন শইকীয়াৰ শিল্প চৰ্চা। বিহপুৰীয়া কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লৈ তাৰপিছত গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট গুৱাহাটীৰ পৰা BFA পাছ কৰিলোঁ ভাস্কৰ্য বিভাগত, প্ৰথম বিভাগত। তাৰপিছত এনেকৈ শিল্প চৰ্চা জগতখনৰ লগত জড়িত হৈ আছোঁ আজিলৈকে। বিভিন্ন প্ৰত্যাহ্বান নেওচি হৰিপ্ৰসন্ন শইকীয়াই শিল্প সাধনা চৰ্চা তথা শিল্পৰ মাধ্যমেৰেই জীৱিকা নিৰ্বাহ কৰি আহিছে। কষ্টটো অসীম কষ্ট হয় বুলিয়ে ক'ব পাৰি, কাৰণ আমাৰ নিচিনা এনেকুৱা ভিতৰুৱা ঠাইত এনেকুৱা ভাস্কৰ্য শিল্পৰ কাম কৰি যিকেইটা সীমিত উপাৰ্জনে নিজৰ ঘৰখন আৰু নিজৰ যাৱতীয় খৰচ চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হয়। ৰং, তুলিকা আৰু ভাস্কৰ্যৰে সুন্দৰৰ সাধনা কৰাই এজন শিল্পীৰ জীৱন। হৰিপ্ৰসন্ন শইকীয়াৰ এয়া জীৱন নীতি। মোৰ মতে যে আমি যে যি সুন্দৰৰ চৰ্চা কৰি আছোঁ সেই তেনেকুৱা এটা জীৱনে আমি বিচাৰোঁ, মানে য'ত খুব ভাল চিন্তাৰে জীৱনটোক আগবঢ়াই নিব পাৰি। নেতিবাচক চিন্তা আচলতে কেতিয়াবা আহে যেতিয়া আমি আমাৰ জীৱন সংগ্ৰামত যেতিয়া কেতিয়াবা আমি বিপদগ্ৰস্ত অৱস্থাৰ সন্মুখীন হওঁ, তেতিয়া আহে। কিন্তু সেইখিনি আকৌ আমি নিজে নিজৰ মাজতে পূৰাই ল'বলৈ যত্ন কৰোঁ। যেনে দ্ৰব্যকী, টোপ, এই ভাস্কৰ্যকেইটা মোৰ মন আৰু চেতনাক জগাই তোলে। খুব আৰ্থিকভাৱে মই কৃতকাৰ্য হৈছোঁ বুলি ক'ব নোৱাৰোঁ, কিন্তু মানসিকভাৱে মই এই কাম কৰি আনন্দ লাভ কৰিছোঁ। এই বছৰৰ চিত্ৰ আৰু ভাস্কৰ্য শিল্পী হৰিপ্ৰসন্ন শইকীয়ালৈ নিৰাময় ন্যাসে আগবঢ়াইছে সঞ্জীৱ বৰা সোঁৱৰণী সামাজিক বঁটা 2025। নমস্কাৰ, মই পল্লৱী নেওগ বৰা, নিৰাময় ন্যাসৰ মই এগৰাকী ট্ৰাষ্টি। মোৰ স্বামী প্ৰয়াত সঞ্জীৱ বৰা, তেখেত 2018 চনৰ পঞ্চায়ত নিৰ্বাচনত কৰ্মৰত অৱস্থাত তেখেতৰ এটি দুৰ্ঘটনাত ৰহস্যজনক মৃত্যু হৈছিলে। 2019 চনৰ পৰা তেখেতৰ সোঁৱৰণত কিছু মই সামাজিক কাম কৰি আহিছোঁ আৰু 2022 চনৰ পৰা আমি নিৰাময়ৰ উদ্যোগত তেখেতৰ সোঁৱৰণত এই সামাজিক বঁটা প্ৰদান কৰি আহিছোঁ। এই বৰ্ষৰ আমি বঁটাটো আগবঢ়াইছোঁ বিহপুৰীয়াৰ কাচিকটা গাঁৱৰ ভাস্কৰ্য শিল্পী শ্ৰীযুত হৰিপ্ৰসন্ন শইকীয়াদেৱক। অহা 7 ডিচেম্বৰ তাৰিখে বিহপুৰীয়া সাহিত্য সভা ভৱনত সঞ্জীৱ বৰা সোঁৱৰণী সামাজিক বঁটা। এনেধৰণৰ স্বীকৃতিয়ে এজন শিল্পীৰ আয়ুস বৃদ্ধি কৰে। আমিও শিল্পী হৰিপ্ৰসন্ন শইকীয়ালৈ জনালো সশ্ৰদ্ধ অভিনন্দন।
আমিও শিল্পী হৰিপ্ৰসন্ন শইকীয়ালৈ জনালো সশ্ৰদ্ধ অভিনন্দন।